যেনে ছাৰক বাহানা এটা বনাই পেলাই আহিছোঁ ছুটী লৈ, হাফ ছুটী লৈ। নহ'লে ছাৰে আকৌ বাৰ্থডে খাবলৈ যাওঁ বুলি ক'লে হাফ ছুটী নিদিব নহয়। ব'ল ব'ল পটাপট যাওঁ। তই কিন্তু বহুত টেঙৰ দেই, একদম ফাঁকি এটা দি দিলি টপককৈ। ছাৰে ছুটীও দি দিলে, কিন্তু মায়ে গম পালে দিব আকৌ। তই আকৌ মাক হস্পিটেলত ভৰ্তি কৰি থৈছে বুলি কলি আকৌ। গা বেয়া কাৰণে সোনকালে যাওঁ বুলি কলি আকৌ। দিব কিন্তু মায়ে গম পালে দেই। ইছ, কোনে ক'ব? তইতো নকয়, তইও মোৰ কাৰণে ছুটীটো পাই গ'লি। কোনে ক'ব? ঐ ফচৌ, তহঁতিকেইটাই কি কথা পাতি আছ? আকৌ ক'লৈ ছুটী লৈ যোৱা কথা কৈছ ফাঁকি দি পেলাই? মই কৈ দিম ৰ ছাৰক সিহঁতি ফাঁকি দি পেলাই গৈছে বুলি। খা বাপেকে, এইটো ধৰ ৰঙাই। এইটো মুখখন বৰ হেৰি নহয়, কৈ দিবগৈ ছাৰক। এতিয়া জানি যাবলৈ নাপাওঁ। ব'ল 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 পটাপট গুচি যাওঁ। ইয়াক ফাঁকি এটা দে আৰু। সঁচা কথা ক, নহ'লে মই ছাৰক লগাই দিমগৈ। এই নহয়, আজি বগাই বাৰ্থডে যে, সেইটো কাৰণে ছুটী লৈছিলোঁ। মই বাৰু একো কোৱা নাই, ফচৌৱে ক'লে কিবা কিবি ক'লে, ছাৰক ছাৰে ছুটী দি দিলে। বাৰ্থডে খাবলৈ যাওঁ। তয়ো ব'ল নহ'লে, তয়ো কিবা এটা ফাঁকি দি দে, আমি গোটেইকেইটা একেলগে যাম। দেৰি হ'লে আকৌ আমালৈ নজুৰিবগৈ, নহয় ধেৰ মানুহ আহিছে বোলে। নহ'লে চব খাই বৈ শেষ হৈ যাব, আমি দেৰি কৰি থাকিলে স্কুল ছুটী দিয়ালে মানুহে খাই বৈ গুচি যাব। আমাৰ মা চাগে গ'লেই। ৰ মইতো ফাঁকি দিয়াত এক্সপাৰ্ট, পটাপট গৈ ছাৰক কিবা এটা কৰি পেলাই ফাঁকি দিয়া আহোঁগৈ ৰ। তিনিটা একেলগে যাম, গুচি নাযাবি আকৌ। গুচি গ'লে আকৌ মই কৈ দিম আকৌ ছাৰক। এই আমি স্কুলৰ পদূলিতে ৰৈ আছোঁ, তই আগে যা পটাপট। এই চিনচিকি কি মজা লাগিব আজি, পূৰা পেট ভৰ্তিকৈ খাম আৰু। কি খুৱাইছে ঠিক নাই, মাংস খুৱাইছে চাগে। হা পটাপট ছুটী লৈ আহোঁগৈ। আজি আকৌ গোলাবী পিতেকৰ বাৰ্থডে নহয়। মই আকৌ এই ভাতকেইটা বনালোঁ, বাপেক আকৌ নাযায় নহয়, ভাতকেইটা বনাই থৈ দিছোঁ। অফিচৰ পৰা আহিলে বোলো খাব, সোনকালে আহিম বুলি কৈছিলে। বেলেগ এফালে যাব বোলে ক'ৰবালৈ, সেইটো কাৰণে ভাতকেইটা বাপেকৰ কাৰণেহে বনাইছোঁ, আমাৰ কাৰণে নাই বনোৱা। সিহঁতকেইটাও চাগে তালৈকে যাব। কোনটা লগত আহি পাহি ঠিক নাই। এইকেইটা আকৌ কাৰোবাৰ ঘৰত কিবা পাতিছে বুলি ক'লে আমাৰ ফচৌ বেছি আৰু ছুটী লৈ গুচি আহে। আজিও তেনেকুৱাই কৰিব চাগে, তাতে সি তাৰ লগৰেই বগাই আহিবই এতিয়া। কালি আকৌ বাপেকক কৈ মই বগাই কাৰণে কাপোৰ এযোৰ আনিবলৈ ক'লোঁ বজাৰৰ পৰা, আনি দিলে বাৰু। তালৈ হ'বই চাগে, আমাৰ ফচৌৰ লগৰহে আৰু ফচৌৰ জোখতহে আনিছে, হৈ যাব চাগে। সোনকালে যাব লাগিব এতিয়া, অকণমান দেৰি ৰৈ দিওঁচোন, সিহঁতিকেইটাও আহিবই চাগে। মোক আকৌ গোলাপীয়ে সোনকালে মাতিছিলে, বোলে ভাত খোৱাম যে বোলে, অকণমান লাগি ভাগি দিব বোলে, চব্জি তব্জি কাটি বোলে। আকৌ বিলাবলৈও বোলে মানুহ ধেৰ মাতিছোঁ নহয়, আকৌ আপোনালোকে বিলাই দিলেহে আৰু। সেনেকৈ মাতিছিলে। এতিয়া মই সোনকালে যাবলৈ নহ'লেই, কাম বন যিহে ঘৰ চৰ মুচিছোঁ। ঘৰটো আকৌ ডেইলি নুমুচিলে গোটেইখন বেয়া হৈ যায়, টাইলছবোৰ। সেইটো কাৰণে সদায় কৰা কামবোৰেই আৰু, তথাপিও আৰু সোনকালে যাবলৈ অসুবিধা হয় মানে। ভণ্টিলৈ ফোন এটা কৰচোন, সিহঁতক মাতিছেনে নাই সুধোঁ। অঁ হেল্ল', অঁ বাইদেউ ক। অঁ সেই গোলাপীহঁতৰ ঘৰৰ বাৰ্থডেলৈ মাতিছে নেকি? অঁ মাতিছিলে, অকণমান পিছত যাম বাৰু। মই মাম্পীকো সুধোঁগৈচোন, তাই যায় নেকি। নগ'লে অকলেই যাব লাগিব। তই গ'লি নে কি? নাই যোৱা যদি একেলগে যাম বাৰু। অঁ নাই যোৱা, আমাৰ সিহঁতকেইটা আহে নেকি ৰৈ আছোঁ। তই যদি দেৰিকৈ যাওঁ মই একেলগে যাম দে। অঁ ঠিক আছে হ'ব দে। অঁ তই শুৱা নাই? আমাৰ কথা শুই আছোঁ বুলিহে ভাবিছোঁ। এই আজি গোলাপীহঁতৰ ঘৰৰ ল'ৰাটোৰ বাৰ্থডে পাতিছে, যাবি নেকি? অঁ হয় নেকি? কিমান সময়ত যাবা? এতিয়াই কিন্তু নাযাওঁ, ইমান ৰ'দ দি আছে। গধূলি সময়তহে যাম। অঁ গধূলি সময়তে যাম আকৌ, এতিয়ালৈকে বাৰ্থডে গিফ্ট অনাই নাই নহয় আমি। বাৰ্থডে গিফ্ট কিবা এটা আনি পেলাই লৈ যাব লাগিব। জেঠাই ফোন কৰিছিলে বোলে, গ'লি নেকি সুধিছে। মই বোলে নাই যোৱা। আকৌ বোলে জেঠাইও নাই যোৱা বোলে, সিহঁতিকেইটা অহালৈ ৰৈ আছে, ফচৌহঁত অহালৈ। একেলগে আহিব বোলে, একেলগে যাম বুলি ক'লে। অঁ হয় নেকি? ঠিক আছে বাৰু, একেলগে যাম বুলি কৈ দিব লাগিছিলে জেঠাইক। ক'লোঁ